हेलो फ्रेंड्स, मैं निवेदिता किचन एंड ब्लॉग चेनेलলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মোৰ কিচেনত মই দুটা শুকান মাছৰ চাটনি বনাম। এটা হৈছে চেপা বা ভিডল বুলিও কয় আৰু এটা হৈছে আপোনাৰ বামলা মাছ। চেপা মাছৰ চাটনিটো বনাবৰ কাৰণে মই অলপ চূণ লম। এই চূণখিনি মই এটা বাটিত দিছো। এটা বাটিত দি অলপ পানী দিম। ঠাণ্ডা পানী অলপ দি এনেকৈ ঘুটি দিম। ঘুটাৰ পিছত অলপ সময় পানীখিনি থৈ দিম। থোৱাৰ পিছত যিটো চূণৰ গেট থাকে গেটটো তলত পৰি যাব আৰু ওপৰৰ পানীখিনি উঠি আহিব। চূণখিনি তলত পৰি গৈছে, চূণৰ পানীখিনি ওপৰত উঠি আহিছে। এতিয়া মই এইখিনি পানী বেলেগ এটা বাটিত মই এনেকৈ লৈ ল'ম। দেখিছে পানীখিনি চূণৰ ওপৰৰ পানীখিনি দি এতিয়া মই ইয়াত যিখিনি মই চেপা মাছ সেইখিনি মই তিয়াই থ'ম। মই 5 মিনিটমান সময় তিয়াই থ'ম। 5 মিনিটৰ পিছত মই এইখিনি চাফাকৈ ধুই ল'ম। কিমান লেতেৰা পানী ওলাইছে দেখিছেনে? এইখিনি গৰম পানীও দিব নোৱাৰোঁ, ঠাণ্ডা পানী দিব নোৱাৰোঁ। সেইকাৰণে এনেকৈ চূণ পানী দিলে তাৰ যিটো বেয়া বীজাণু থাকে সেইটো নাইকিয়া হৈ যায়। এইখিনি মই এনেকৈ 5 মিনিট তিয়াই থৈ তাৰপিছত ভালকৈ ধুই চাফা কৰি ল'ম। 5 মিনিটৰ পাছত মই এইখিনি ধুই পেলাই এনেকৈ চাফা কৰি লৈছোঁ। এতিয়া মই ইয়াত অলপমান নহৰু কেইফুটামান মই গুচাই লৈছোঁ আৰু কেইটুকুৰমান আদা লৈছোঁ। এইখিনি মই এটা মিক্সিৰ জাৰত দি মই পেষ্ট বনাই ল'ম। মাছখিনিও দি দিম একেলগে। মাছ আৰু আদা নহৰুখিনি মই মিক্সিত দি এনেকৈ পেষ্ট বনাই লৈছোঁ আৰু ডাঙৰ দুটা পিঁয়াজ কাটি লৈছোঁ। মই পিঁয়াজকেইটা বেছি মিহিকৈ কাটা নাই, অলপ মোটাকৈ কাটিছোঁ। এতিয়া ব'লকচোন বাকী প্ৰচেছখিনি মই আৰম্ভ কৰোঁ। এটা কেৰাহী বহাই লৈছোঁ। কেৰাহীত মই গৰম হোৱাত মই অলপ তেল দিম। তেলখিনি গৰম হৈছে, মই ইয়াত যিখিনি কুটি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি বাদামী কালাৰ হোৱালৈকে মই এনেকৈ অলপকৈ ভাজি থাকিম। কম জুইত ভাজিম, বেছি জুই দিলে কি হ'ব সোনকালে পিঁয়াজটো নিসিজে, পিঁয়াজটো দি যাব। পিঁয়াজখিনি এনেকুৱা বাদামী কালাৰ হৈ গৈছে, কি ধুনীয়াকৈ পিঁয়াজখিনি সিজি গৈছে। এতিয়া মই যিখিনি পেষ্ট বনাই থৈছিলোঁ মাছ আৰু আদা নহৰু সেইখিনি মই ইয়াত দি দিম। বাতিটো আৰু মিক্সিটি ধুই পেলাই যিখিনি পানী ওলাইছে সেইখিনি পানী মই ইয়াত দি দিছোঁ। অলপমান হালধি দিম, অলপ নিমখ দিম সোৱাদ অনুযায়ী আৰু অলপ জলকীয়া গুড়া দিম। এইটো কালাৰো হ'ব আৰু জ্বলাও হ'ব। মই কেঁচা জলকীয়া পিচি দিয়া নাই, কিয় ৰংটো বগা হৈ থাকে যে খাব ভাল নালাগে, সেইকাৰণে মই জলকীয়া গুড়া দিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে কেঁচা জলকীয়াও পিচি দিব পাৰে। আৰু ইয়াত মই কালাৰিং জলকীয়া গুড়ি দিয়া নাই, যিটো জ্বলা হয় সেইটোহে দিছোঁ, কাৰণ শুকান মাছৰ চাটনি অকণমান জ্বলা হ'লে খাই ভাল লাগে। চাটনিখিনি ভাজা হৈ গৈছে, দেখিছে চাইডে তেলটো কেনেকৈ বিৰিঙি আহিছে। এই চাওকচোন কিমান ধুনীয়াকৈ তেল বিৰিঙি আহিছে। মই জুইটো কমাই ভাজিছোঁ। কেৰাহীৰ পৰা একদম ধুনীয়াকৈ এৰাই আহিছে। কালাৰটো কিমান সুন্দৰ হৈছে। চেপা মাছৰ চাটনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত মই চাৰ্ভ কৰিম। এইটো বামলা মাছ হয়, আমি বামলা মাছ বুলি কওঁ। কোনে কি মাছ বুলি কয় নাজানো, হয়তো ঠাই অনুসৰি নাম বেলেগো হ'ব পাৰে। এইটো চাটনি কৰিবৰ কাৰণে মই মাছৰ যিটো মাথাটো এনেকৈ কাটি পেলাই দিম। মই যিখিনি বামলা মাছ গৰম পানীত তিয়াই থৈছিলোঁ সেইখিনি মই এনেকৈ ধুই পেলাই চাফ চিকুণ কৰি লৈছোঁ। মই 10 মিনিট তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ধুই একদম চাফা কৰি এটা এনেকৈ লৈছোঁ। আৰু এতিয়া মই লৈছোঁ কেইটুকুৰমান আদা, কেইফুটমান নহৰু, কেইটামান শুকান জলকীয়া আৰু দুটা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। এতিয়া ব'লকচোন বাকীখিনি কেনেকৈ কৰি দেখুৱাম। এখন কেৰাহী বহাই লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই অলপ তেল দিছোঁ। ইয়াত তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। আৰু যিকেইটা শুকান জলকীয়া লৈছিলোঁ শুকান জলকীয়াকেইটা মই দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই যিখিনি মাছ মই ধুই থৈছিলোঁ এইখিনি মই দি দিম। ইয়াত
মাছখিনি দিয়াৰ পিছত মই এনেকৈ ভাজি থাকিম মাছটো সিজিব দিম যেতিয়ালৈকে মাছটো সিজি ৰঙা হৈ নাযায় তেতিয়ালৈকে মই এনেকৈ ভাজি থাকিম আৰু জুইটো কমাই দিম অলপমান হালধি দিছোঁ মই আৰু সোৱাদ অনুযায়ী অলপ নিমখ দিছোঁ এইখিনি মই অলপ সময় ভাজিব লাগিব যিহেতু মাছটো সিজিব লাগিব ধুনীয়াকৈ ভাজা হৈ গৈছে এইখিনি এতিয়া ৰঙা হৈ গৈছে মাছটো সিজি গৈছে মাছটো মচমচীয়া হৈছে এতিয়া ইয়াত মই আদা নহৰু থৈছিলোঁ এইখিনি মই দি দিম প্ৰথমে দিয়া নাইকিয়া আদা নহৰুটো সিজি গ'লে তিতা তিতা লাগে এতিয়া পিছত দিছোঁ এইটো অলপমান ভাজি পেলাই মই নমাই থ'ম তেতিয়া আদা নহৰুটো কেঁচা কেঁচা হ'লে আদা নহৰু কেঁচা গোন্ধটো চাটনিখিনি খাই ধুনীয়া লাগে এইখিনি ভাজা হৈ গৈছে এতিয়া মই জুইটো অফ কৰি দিম দুবিধ মোৰ শুকান মাছৰ চাটনি ৰেডি হৈ গৈছে বামলা মাছ আৰু চেপা মাছ কিমান সুন্দৰ হৈছে দেখিছে দেখিব যিমান সুন্দৰ খাবলৈ বহুত টেষ্টি বহুত সোৱাদ হয় আৰু কালাৰটো বেলেগ বেলেগ হৈছে এনেকৈ বনাই পেলাই আপোনালোকে ফ্ৰিজত 2-3 দিনলৈ থৈ দিব পাৰে এই চাটনি মই শুকান ৰুটিৰ লগত সাৰ্ভ কৰিছোঁ আপোনালোকে ভাতৰ লগতো খাব পাৰে বামলা চাটনি আৰু চেপা চাটনি ৰুটিৰ লগত খাই বেছি সোৱাদ লাগে কিমান ধুনীয়া হৈছে চাওকচোন তে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে মোৰ